হাই ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? ভালে আছে? মই ভাবিলোঁ বহুত দিনৰ মূৰত আজি মানে ব্লগ বনাব ওলাইছোঁ। আগতে মই দুটা ব্লগ বনাইছিলোঁ, তেতিয়া দুটা বনাই পিনে আৰু বনা নাছিলোঁ। মই আপোনালোকক কৈছিলোঁ যে পূজা চাবলৈ গ'লে ব্লগ বনাম, কিন্তু ব্লগ মই বনাব নোৱাৰিলোঁ, কাৰণ মই পূজা চাব যাব নোৱাৰিলোঁ। মোৰ অকণমান অসুখ হৈ আছিলে, সেইবাবে এতিয়া অলপ মানে গাটো অলপ মানে ভাল পাইছোঁ, সেইকাৰণে ভাবিলোঁ এটা ব্লগকে বনাওঁ। এতিয়া মানে বৰষুণ দি আছে, ল'ৰাটোও নাই, সি স্কুল গৈছে, সিহঁতেও নাই, অলপ ওলাই গৈছে। মই ভাবিলোঁ আৰু মানে ঘৰত অকলে আছোঁতো, আৰু ভাবিলোঁ এটা ব্লগকে বনাওঁ। এতিয়া মানে আপোনালোকে চাওকচোন, এতিয়া মানে বৰষুণ দি আছে, বহুত বৰষুণ দি আছে আজি 3 দিন। হ'লেও সেই 2 দিন অকণমান দিনত মানে ৰাতি হয়, কিন্তু দিনত অকণমান ৰ'দ ওলায়, কিন্তু এতিয়া মানে বহুত বৰষুণ দি আছে। আজিতো ৰাতিপুৱাৰ বৰষুণে মাৰি আছে। ইফালে এইবিলাক বৰষুণ দিয়াৰ বাবে জংঘলবিলাক বাঢ়ি গৈছে, নতুন বস্তি না, সেইকাৰণে একো কৰিব পৰা নাই। মাটি ভৰাব আছে বহুত। বৰষুণ দিলে অকণমান প্ৰব্লেম হয়। সেইবিলাক লাওডাল যি লগাইছিলোঁ, লাওডাল ওখ হৈছে, সেইটো বগাই গৈছে। সিদিনা এখেতে মানে ইমান ভালদৰে নাজানে, চাংখান আৰু মানে ডিউটিও থাকে নে, সেইকাৰণে মিষ্টাৰে এনেকৈ দিছে আৰু বঢ়াব লাগিব চাংখান, সেইফালে এনেকৈ দিছে। আৰু এইফালে এটা মানে সৰু মানে পুখুৰী টাইপৰ আহিছিল, সেইটো মানে একেবাৰে পানীৰে ফুল হৈ গৈছে বৰষুণ দি থকাৰ কাৰণে। বৰষুণ দিলে অকণমান মানে দমকলত যোৱাৰো অসুবিধা হয়, বা মোৰ বাচন চাচন ধোৱাত মানে অকণমান অসুবিধা হয়, কাৰণ তাত দমকলৰ মানে বৰষুণৰ পানী পৰে না, সেইকাৰণে ইফালে টিং চিং নাই, অকণমান অসুবিধা হয়। আৰু আজিৰ ভিডিঅ'টো মানে ইমানে, বেলেগ একো নাই, বৰষুণ দি আছে যিহেতু, সেইকাৰণে মই ভাবিলোঁ আৰু অকলে থকাত কৰি এটা ভিডিঅ'য়ে বনাওঁ, যিহেতু ইমান দিন বনাব পৰা নাই। আপোনালোকে মোৰ ভিডিঅ'বিলাক চালে মোৰো ভাল লাগে, ছাপোৰ্ট কৰি যাব, যাতে মই আৰু নতুন ভিডিঅ' আপোনালোকৰ ওচৰত দি থাকিব পাৰোঁ। ভাল লাগে আপোনালোকে ছাপোৰ্ট কৰিলে, সেইকাৰণে কৈছোঁ যাতে মোৰ ভিডিঅ'বিলাক আপোনালোকে চাই। আজি আৰু মানে বেলেগ একো ক'বলৈ নাযাওঁ, যিহেতু বৰষুণ বতৰ, বেলেগ একো দেখাবও নোৱাৰি, সেইকাৰণে ভাবিলোঁ আজি আৰু মানে ইমান দিনৰ মূৰত আজি মানে ভিডিঅ' বনালোঁ, সেইকাৰণে কৈছোঁ আপোনালোকে প্লিজ লাইক শ্বেয়াৰ কৰিব আৰু কমেণ্ট বক্সত কমেণ্ট জনালে ভাল লাগে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ মোৰ চেনেলটো বহুত ছাবস্ক্ৰাইব কমি আছে। সেইকাৰণে কৈছোঁ আপোনালোকক প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'বিলাক যাতে চাই। বাই বাই।